তো আজি ওলাইছো ফুৰিবৰ বাবে তো গাইড বহি ললোহি ফাইনালি তো এতিয়া গৈ আছো আৰু দেই ফুৰিবলৈ বুলি নহয় একচুয়ালি কামতে গৈছো গৈ চাওচোন কি হয় কি নহয় আপোনালোককো ব্লগ এটা একদম লগে লগে বনাবলগীয়া হ'ল ষ্টাৰ্টটো কৰিবই নোৱাৰিলো তো এতিয়া বতাহ খাই গৈ আছো আৰু ধুনীয়াকৈ দেই ইমান ধুনীয়াকৈ বতাহ মাৰি আছে কৈছো নহয় আজি এটা গাড়ীখন ৰৈ যায় ইমান গৰম উঠে তাৰ পৰা আৰু ইয়াত দেখিছেনে মানে ইমান ধুনীয়া ভিউ চাওকচোন বাৰু কলে আপোনালোকক মই একো দেখাবই নোৱাৰিলোঁ গাইছ তো একো কামেই নহ'ল মেকআপত গৈছিলোঁ হয় তো গৈ আছোঁ ঘৰলৈ বুলি ঘৰত গৈ যি দেখা পাওঁ দেখাম আৰু দেই বলক চব সলাই দাম একদম এইটোৰ ওপৰত আৰু দেই কি খবৰ সকলো নিশ্চয় ভালে তো আজি মানে ব্লগটো ষ্টাৰ্ট কৰিছোঁ মানে কি এনেকৈ কৰিব নহ'লেই তাৰপিছত এতিয়া ভিডিঅ'টো মানে যিহেতু বনাই দিছোঁ তো এতিয়া কৰি দিছোঁ আৰু তো আপোনালোকে ভালকৈ ভিডিঅ'টো শেষলৈকে চাব তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে কাৰণ কেলৈ যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যন যায় সেইবাবে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰিলে বাৰু তাৰপিছত ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ পিছতো মানে আপোনালোকক দেখাওঁ আমাৰ ঘৰত কি মানে কি কৰোঁ দেখাই গৈ থাকিম আপোনালোক